বন্ধু মই এনেকে বহুত মানুহ দেখছো বহুত চলি দেখছো যে চুলিকেইডালৰ আকৌ গুৰুত্বই নেদেয় চুলিকেইডাল একদম কেম্বাকে ৰাখে না কিবা তেল দেয় না কিবা দেয় জেংকে চেংকে দেয় মানে আকৌ কেয়াৰে নকৰে না চুইচ পেল লেঠা আছে না কৈ নাই মানে চুলিকেইডাল আছে নাই যাৰ ফলত কি হয় কি তাৰ ভাল চুলি কিন্তিও নষ্ট হৈ যায় জাবাৰ হৈ যায় যি এটা বহুত ডাঙৰ মিষ্টেক সেইকাৰণে নাই নকৰবা চুলিকেইডাল সদায় কেয়াৰ কৰবা অলপ হ'লেও সদায় তেল দিবা সদায় ধুনীয়াকে চুইচ পা নাম্বাৰ 2 সদায় গা নুধোৱা আমি সদায় গা ধুবা লাগে তুমি স্কুলতো শুনছ এর হয় তোমাক তোমার মায়েরে গালিও পারে আর আমি সদায় গা ধুবা লাগে কারণ আমার শরীরের পাই বহুত তেল শরীরে নিঃসরণ করে হরমোন নিঃসরণ করে এই কারণে আমি সদায় গা ধুবা লাগে নাম্বার 3 আমি না কি কৰিছো মই চুলিডাল লম্বা কৰি আছো চুলি পৰা আই মোৰ চকুত লাগি আছে যাৰ ফলত মই এনেকৈ আছো সেইকাৰণে মোৰ যে গলৰ প্ৰব্লেম হোৱাৰ যি চান্স আছে সেইটো বাঢ়ি যায় সেইকাৰণে সদায় চুলিকেইডাল ধুনীয়াকৈ চুইচ পা বা সদায় কেয়াৰ কৰি ৰাখিবা এনাই জেংকে জয় হয় চাবাৰ দৰে পৰি আছে সেইকাৰণে ধুনীয়াকৈ চুইচ পা সদায় চুলিখিনি ষ্টাইলিং কৰিবা সেইটো চুলিৰ কাৰণে বহুত ভাল আৰু তুমি দেখাতো ভাল দেখি চুলিকেইডাল যাবাৰ দেখি তোমাক কেনাই দেখি আৰু ধুনীয়াকৈ চুচি বা ছেট কৰি থৈ দিওঁ সেইটো তোমাক কেনাই দেখি নাম্বাৰ 4 কিছু মানে বা চুলি আকৌ নহ'ল গৈ আৰু কিছুমান আছে বা চুলিত জোৰ যি পায় চব লগায় তাৰ চুলিকেইডাল দেখাত নাই কিন্তু সেই টিভিত বা এনেকৈ ইউটিউবত বা ডনাল্ডকে দেখছি ডনাল্ডৰ চুলিকেইডাল এনাই সিও সেনাই কৰিব লাগে যিমান পায় চব লগাইছি ৱেক্স লগাইছি জেল লগাইছি তেল লগাইছি চব লগাইছি পানীও লগাইছি তাতে যেনেকৈ জেল এটা চুলিৰ কাৰণে একদম ভাল নহয় এনেকৈ সি যা এটা চুলিৰ কাৰণে লগাইছি যিটো তাৰ চুলিৰ কাৰণে ভাল নহয় ইয়াৰ ফলত যিটা চুলিকেইডাল আছে সোনকালে নষ্ট হ'বই সেইকাৰণে চবতছে কিন্তু ফাৰ্ষ্টতে পাৰ দি এটা ফ্ৰী ষ্টাইলাৰ ব্যৱহাৰ কৰিবা গা ধুৱাইবা আৰু ধুনীয়াকৈ টাৱেল ড্ৰাই কৰিবা ডেপ মানে চুলিকেইডাল এনেকৈ নহয় লাহে ডেপকে চুলিকেইডাল তুমি শুকাবা তাৰপিছত ফ্ৰী ষ্টাইলাৰ এটা স্প্ৰে কৰি দিবা তাৰপিছতে তুমি চুলিত তেল লগোৱা বা তুমি ৱেক্স লগোৱা জেল নলগাবা চুলিৰ কাৰণে জেল নহয় জেল এটা ফাল্টু প্ৰডাক্ট যি ওলাইছি আৰু নাই সেইকাৰণে জেল নেদবা জেলৰ বাহিৰে তুমি তেল লগবা আৰু তুমি ৱেক্স লগবা আৰু তুমি পাটি লগবা আৰু যি লগোৱা কিন্তু তুমি জেল নলগাবা আৰু হেয়াৰ ৱেক্স या फिर হেয়াৰ পুটি তুমি সপ্তাহত একদিন বা দুদিন তাত চেইন বেছিকৈ নলগাবা এগুলা লগালে কি হয় কি তোমাৰ চুলিকেইডাল জিলকি থাকে চাইনি হয় আৰু ভালো দেখি তোমাৰ নাম্বাৰ 5 বহুতে কি কৰে কম দামতে পায় সেইকাৰণে যি চুলিত লগায় যেনেকৈ জেল হ'ল ইয়াৰ ফলত কি হয় কি তোমাৰ যে চুলি আছে সোনকালে নষ্ট হৈ যায় চুলি যায় বা চুলি তোমাৰ সোনকালে বগা হৈ যায় সেইকাৰণে না চবৰে যে চুলি আছে টাইপবিলাক বেলেগ চবে একে নহয় চবৰে সেনেকৈ চবৰে চুলিও বেলেগ সেইকাৰণে তোমাৰ চুলি জানাই তুমি চুলিত যি লগবা সেইটো সেনাইব লাগিব আৰু সদায় তোমাৰ চুলিকেইডাল জানাই সেনেকৈ ষ্টাইল বা ধৰা তোমাৰ চুলিকেইডাল হ'ল তোমাৰ কাৰ্লি মানে কেকৰা মেকৰা আৰু তোমাক লাগে একদম চিধা ষ্ট্ৰেইট হেয়াৰ সেইটো কেনেকৈ পাবা তুমি সেইটো কৰিবা আৰু তোমাক ষ্ট্ৰেইট হেয়াৰ যেনেকৈ নহ'কে লাগে যাৰ কাৰণে তুমি যা চুলিত লগোৱা সেইটো তোমাৰ চুলিৰ কাৰণে ভাল নহয় সেইকাৰণে তোমাৰ চুলি জানাই তুমি সেনেকৈ ষ্টাইল কৰিবা এটা অসম্ভৱ লুক পোৱাৰ কাৰণে তুমি যা চুলিৰ লগত নকৰিবা চুলিকেইডাল নষ্ট হৈ যাব নাম্বাৰ 6 এটা হেয়াৰ ষ্টাইল যি তোমাৰ চুলিৰ কাৰণে একদম ভাল নহয় মানে সেইটো হেয়াৰ ষ্টাইল তোমাৰ চুলিত নহয়ে কাৰণ তোমাৰ চুলিৰ টাইপ বেলেগ টেক্সচাৰ বেলেগ ডেনচিটি বেলেগ বহুত জানাই মানুহ আছে জাষ্ট চুলি হ'ল তোমাৰ ষ্ট্ৰেইট তাক লাগে এটা কাৰ্লি লুক কেনেকৈ আহিবা তুমি তাৰ মানুহ চুলি হ'ল কেঁকৰা তাক লাগে ষ্ট্ৰেইট লুক সেইটো তুমি কেনেকৈ আহিবা সেইটো তোমাৰ চুলিৰ কাৰণে নহয় এইটো তাক দেখি সেনেকৈ চুলিৰ ষ্টাইল ৰাখিব যায় ইনষ্টাগ্ৰামত দেখিলে ইউটিউবত দেখিলে চুলিৰ ষ্টাইলটো ভাল লাগিলে আৰু সি সেনেকৈ ৰাখিব যায় এইটো হেয়াৰ ষ্টাইল তাৰ চুলিত নহয়ে কাৰণ তাৰ চুলিৰ টেক্সচাৰ বেলেগ ডেনচিটি বেলেগ টাইপ এনেকৈ ধৰণ বেলেগ তুমি যিমানে চেষ্টা নকৰা চুলিত যে নলগোৱা সেনাই নহয়ে সেইকাৰণে প্ৰথমে তুমি তোমাৰ চুলিকেইডাল চাই ল'বা আজি চুলিকেইডাল কেনান তাৰপিছতে তুমি চুলিৰ ষ্টাইল চিলেক্ট কৰিবা আৰু তাৰ কাৰণে তুমি তোমাৰ ফেচ শেপটো জানা দৰকাৰ ইয়াৰ ওপৰত ভিডিঅ' আহিব দেৰিকৈ কিন্তু তুমি চুলিৰ ষ্টাইলটো কেনেকৈ চিলেক্ট কৰিবা আৰু যে তুমি গুগলত চাৰ্চ কৰিবা আৰু যদি তোমাৰ চুলি থিন ব্লণ্ড মিডিয়াম লেন্থ হেয়াৰ বা তোমাৰ চুলি যাই আছে ৰিচিডিং হেয়াৰলাইন মানে এই চুলিৰ যে লাইনটো আছে পিছে যাই আছে মানে এখন ইয়াতে চুলি যা আছে বা এখন ইয়াতে চুলি যা আছে তোমাৰ যেনাই কি নহওক তোমাৰ চুলিৰ টাইপ তুমি গুগলত চাৰ্চ কৰিবা আৰু এনা টাইপৰ হেয়াৰ ষ্টাইল লাগে চাৰ্চ কৰিবি আহি যাব তাৰপৰা তুমি এটা ল'ব পাৰা ষ্টাইল এটা 7 নম্বৰ ভুল যি আমি চুলিকেইডাল বহুত এনেকৈ লাইট থাকোঁ আৰু যা তাৰ লাৰু হাতেদি আৰু সেনেকৈ আমি চুলিকেইডাল লাইট থাকোঁ আমাৰ হাতত বহুত লেতেৰা থাকে এই টেবুলখন লাৰিলোঁ এই গাছডাল লাৰিলোঁ এই মাটি লাৰিলোঁ সেনেকৈ আমাৰ হাতত
তেল থাকে সেইটোতো জানোই আৰু তুমি এনেকৈ লেতেৰা লাৰি চুলি লাৰি আছ সেনেকৈ তোমাৰ চুলিগিলা নষ্ট হৈ যাব তুমি নাজনাকে চুলি ওপৰত যা তা লগাই আছ সেইকাৰণে হাত চাত ধুই পেলাই চুলি লাৰবা এনা যা তাকে লাইন নাথাকিবা চুলি জানাই কি দেখা নহওক আমাৰ তোমাৰ চুলি যা আছে আৰু তুমি ইয়াৰ পৰা গুৰুত্ব দিয়া নাই উদাহৰণস্বৰূপে এলোপেচিয়া বা ৰোগেইন টাউলা মানুহকো ভাল দেখি কিন্তু চবেই টাউলা হলি চবকে ভাল নেদকি তুমি যদি চুলি যা আছে আৰু তুমি যদি ঠিক কৰিব গৈছ দুটা এনে ট্ৰিটমেণ্ট আছে এটা হ'ল প্ৰপেচিয়া আৰু ৰোগেইন এই দুটা ট্ৰিটমেণ্ট আছে যদি তোমাৰ চুলি যা আছে তেতিয়াহ'লে তুমি ট্ৰিটমেণ্টটো কৰিবা আৰু বা তোমাৰ চুলি যা আছে তুমি একো গুৰুত্ব দিয়া নাই তেতিয়াহ'লে কিন্তু ভাল নহয় যদি তুমি ভাল লাগছি টাউলা আহিছো ভাল লাগছে সেইটো বেলেগ বাট ন প্ৰডাক্ট জাম্পিং বহুতে এই টিভিত এডভাৰটাইজ দেখা পায় কি কৰে যিউনি যি কয় চুলিত সেই লগায় দুদিন লগায় কামটো নাপায় আৰু তাৰপিছত নেক্সট এটা লগবা ধৰে আৰু তুমি এইটো জানা দৰকাৰ যে তুমি যোনটো লগাবা সেইটো ভাল হয় নে নহয় আৰু তাক অলপ টাইম দিবও লাগিব আৰু বহুতে চুলিত হেয়াৰ প্ৰডাক্ট লগাই ধৰি লওক ৱেক্স লগালাক বা হেয়াৰ পুটি লগালাক কি কৰে হাতৰ অলপমান আৰু চুলিত লগালে এইটো একদম ভুল তুমি ফাৰ্ষ্টতে হাতত লৈ ধুনীয়াকৈ তুমি লৈ ধুনীয়াকৈ তুমি ইমেল চিপাই কৰি ল'ব লাগিব মানে তোমাৰ হাতত নেট খাই যাব লাগিব ধুনীয়াকৈ ইয়াতে যে লৈছোঁ আকৌ চিনে নাই মানে সেনেকৈ ধুনীয়াকৈ লৈ পেলাই হেয়াৰ লগালে অলপমান পাতি বা ৱেক্স অলপ বা পাতি অলপ লগালা ধুনীয়াকৈ ধুনীয়াকৈ এনেকৈ তুমি ইমেল চিপাই কৰিব লাগিব ইয়াতে অলপ হিট যেনেদৰে থ'ব দিব লাগিব তাৰপিছত ধুনীয়াকৈ নেট খাই যাব সেইটোৱে চুলিত লগবা নাই অলপমান লৈছ আৰু এনেকৈ চুলি লগা সেইটো একদম ভুল নম্বৰ 10 বহুত এনে আছে আজি চুলিকেইডাল ষ্টাইল কৰোঁতে 1 ঘণ্টা লগায় তুমি এনাই ষ্টাইল চিলেক্ট কৰা জৰুৰী যিটো কম হ'ল কাৰণ তোমাৰ চুলিকেইডাল ষ্টাইল হৈ যায় ভাবিছ তুমি এটা হেয়াৰষ্টাইল লাগছ সেই হেয়াৰষ্টাইলটো কৰাতে তোমাৰ 1 ঘণ্টা লাগে তোমাৰ দিনটোত 1 ঘণ্টা এনাই যাব চুলিকেইডাল লাইট থাকোঁতে যাব কিন্তু তুমি এনাই ষ্টাইল চিলেক্ট কৰা যিটো কম সময়তে ষ্টাইল হয় ল' মেইনটেনেন্স হয় যিটো কুল সেক্সি ষ্টাইল কৰাটো বহুত ইজি হয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা